নমস্কাৰ বন্ধুসকল, এয়া ডিব্ৰুগড়ত অৱস্থিত ৰাধা কৃষ্ণ মন্দিৰ। আহকচোন আপোনালোকৰ লগত একেলগে এই মন্দিৰ ভাগ দৰ্শন কৰোঁ। এই মন্দিৰ ভাগ ডিব্ৰুগড় আসাম মেডিকেল কলেজৰ নিচেই ওচৰতে আছে। আপোনালোকৰ কেতিয়াবা এই মন্দিৰ ভাগক দৰ্শন কৰিব আহিবচোন। नाम है तेरा तारणहारा, कब तेरा दर्शन होगा। जिनकी प्रतिमा इतनी सुंदर, वो कितना सुंदर होगा, वो कितना सुंदर होगा। नाम है तेरा तारणहारा, कब तेरा दर्शन होगा। जिनकी प्रतिमा इतनी सुंदर, वो कितना सुंदर होगा, वो कितना सुंदर होगा। नाम है तेरा तारणहारा। ফুলবোৰ খুব ধুনীয়াকৈ শাৰী পাতিকৈ সজাই ৰাখিছে আৰু গছৰ পাত এখিলাও সৰি পৰি থকা নাই। ইয়াৰ কৰ্মচাৰীসকলে খুব নিয়াৰিকৈ আৰু খুব চাফ চিকুণকৈ ৰাখে এই মন্দিৰটো। আৰু ইমান ধুনীয়াকৈ যে সজাই ৰাখিছে দেখিবলৈ जीवन में मंगल होगा। जिनकी प्रतिमा इतनी सुंदर, वो कितना सुंदर होगा, वो कितना सुंदर होगा। नाम है तेरा तारणहारा। আহকচোন এতিয়া মন্দিৰ ওপৰ ভাগলৈ যাওঁ। এই মন্দিৰৰ প্ৰতিটো বস্তুৱে খুব ধুনীয়া আৰু পৰিপাটি। এই মন্দিৰ ভাগ মাৰ্বল পাথৰে সজোৱা আৰু দেখিছেনে এই ফুলবোৰ কিমান ধুনীয়াকৈ শাৰী পাতিকৈ সজাই ৰাখিছে। ইয়াৰ সৌন্দৰ্য বৰ্ণনা কৰিবই নোৱাৰি। চাৰিওফালে ধুনীয়া পৰিৱেশ আৰু গছ গছনিৰ পৰা এই মন্দিৰ ভাগ খুব ধুনীয়া এটা পৰিৱেশ। এই মন্দিৰ ভাগলৈ আহিলে ভাল লাগে, মনটো শান্তি আৰু পবিত্ৰ যেন লাগে। এয়াই হৈছে মন্দিৰ ভাগৰ মূল ভাগ। ইয়াতে ৰাধা কৃষ্ণৰ মূৰ্তি আছে। মোৰেই দুৰ্ভাগ্য এই মন্দিৰ ভাগ খোলাৰ অৱস্থাত নাপালেহি। এই মন্দিৰ ভাগৰ খোলাৰ এটা নিৰ্দিষ্ট সময় আছে। ৰাতিপুৱা 5 বজাৰ পৰা 11 বজালৈকে খোলা থাকে আৰু আবেলি 3:30 বজাৰ পৰা ৰাতি 7টালৈকে খোলা থাকে। আপোনালোকক জনালোঁ এই মন্দিৰ ভাগ আহিলে এই সময়টোতে আহিব। ইমান এটা ধুনীয়া মন্দিৰ আপোনালোকে কেতিয়াবা দৰ্শন কৰিবলৈ আহিবচোন। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি জনাব। সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈও নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ। सुंदर
कितना सुंदर होगा। नाम है तेरा